আসসালামু আলাইকুম বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে আৰু ভালে থাকিব। বন্ধুসকল, অসমত বৰ্তমান ব্যাপকভাৱে ভাইৰাল হৈ আছে মহম্মদ মকিবুৰ ৰহমান আজহাৰী। মহম্মদ মকিবুৰ ৰহমান আজহাৰী সম্বন্ধে আজি আমি এটা ভিডিঅ' ফুটেজ চাম আৰু তেওঁ এই ভিডিঅ'ত কি কৈছিলে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু স্কিপ নকৰিব, এণ্ডলৈকে চাব, তেতিয়া আপুনি সম্পূৰ্ণ বস্তুটো বুজি পাব। চ' বন্ধুসকল, পলম নকৰিবলৈ অতি সোনকালে আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। जगे जगे हारा अरे रा अरे जय भगवत गीता प्रंभा जय नम दुषे हरे प्रंभा जय नम प्रभु नम ओ अहमद परमाता अरे कैलाश दुषे हरा हारा रा अरे भगवान पर्वतानम जय महाकालेश दयनम जय शब प्रभु नम ओ मोहम्मद परमाता अरे गीताए भगवत 18 कुरान अरे जय शिव दुषहरे प्रंभा परगत कैलाश प्रभु ना जय शब प्रभु नम ओ अहमद परमाता अरे दोषे हरे हरे नम दोष प्रंभा अरे सनातन धर्मतम शाश्वत अरे सनातन धर्मते शाश्वत भगवान परभाना ओ मोहम्मद परमाता बोलें ना सुभान अल्लाह। চ' বন্ধুসকল, মৌলানা মকিবুৰ ৰহমান আজহাৰীক চেলুট মোৰ তৰফৰ পৰা যে তেওঁ বিভিন্ন গ্ৰন্থৰ জ্ঞান অৰ্জন কৰিছে আৰু তেওঁ এইদৰে মাহফিলত আগৰ যিবিলাক গ্ৰন্থ আছে সেই গ্ৰন্থবিলাকত কোৰাণৰ কথা, মুহাম্মদৰ কথা উল্লেখ আছে। তেওঁ এইটো ধুনীয়াকৈ পৰিচালনা কৰিছে আৰু তেওঁ এটা কথাই বুজাব খুজিছে যে আজি আমাৰ এই অসমত, আজি অসমত নহয় বলকে এই আমাৰ ভাৰতবৰ্ষত হিন্দু আৰু মুছলিম লৈ কিনে মানে এটা বিবাদ চলি আছে। চ' বন্ধুসকল, চেলুট মকিবুৰ ৰহমান আজহাৰীক যে এনেকুৱা এটা মানে ধৰ্মগুৰু হয় আৰু তেওঁ বিভিন্ন গ্ৰন্থৰ জ্ঞান অৰ্জন কৰিছে আৰু তেওঁ এইদৰে অসমত বিলাই দিছে। বন্ধুসকল, কথাটো হ'ল যে হিন্দু আৰু মুছলমানত ইয়াত একো বিভেদ মানে ইয়াত মানে একো হেৰি কৰিব নালাগে যে ই হিন্দু ই মুছলমান। বৰ্তমান আমাৰ এই ভাৰতবৰ্ষত এনেকুৱাই হৈ আছে, যদি এটা টুপিদাৰী পাঞ্জাবীৱালা দেখিছে তেতিয়া ই মুছলমান, আৰু যদি কোনোবা গেৰুৱা বস্ত্ৰ বা কোনোবা হেৰি পিন্ধি কিনে যদি মানে কাৰোবাক দেখিছে তেতিয়া সি হিন্দু। আৰু চাওক বন্ধুসকল, মানুহ কাটিলে কিন্তু তেজ ওলাব, আৰু আজি যদি আপোনাৰ তেজ গাত নোহোৱা হৈ যায়, আজি যদি আপোনাৰ তেজ দিব লগা হয়, চ' আপুনি যোনটো তেজ আপুনি সংৰক্ষণ কৰি আছে সেই তেজটো মুছলমানৰ হয় নে হিন্দুৰ হয় আপুনি বুজি নাপাব বা গম নাপাব। হিন্দুৰ গাৰ তেজ ৰঙা হয়, মুছলমানৰ গাৰ তেজো ৰঙা হয়। চ' বন্ধুসকল, সেইকাৰণে মুছলমান আৰু হিন্দু কৰি থাকিব নালাগে, সকলোৱে একগোট হৈ কিনে এই অসমত আমি বসবাস কৰিব লাগে। আৰু যিখিনি আমাৰ মুছলমান মানুহ আছে সেইসকলে যাতে হিন্দু ধৰ্মক একো টাৰ্গেট কৰি কথা নকয়, আৰু যিবিলাক হিন্দু ধৰ্মৰ মানুহ আছে সেইসকলে যাতে মুছলমান ধৰ্মক টাৰ্গেট কৰি কথা নকয়। আমি সকলো ভাই যাতে আমি মিলিজুলি এই অসমত বসবাস কৰিব পাৰোঁ, এই ভাৰতবৰ্ষত বসবাস কৰিব পাৰোঁ, যাতে বেলেগ ৰাষ্ট্ৰৰ পৰা বেলেগ ৰাষ্ট্ৰৰ মানুহে যাতে আমাক একো বেয়া ধৰণৰ কিবা কমেণ্ট কৰিব নোৱাৰে, যাতে আমি নিজে নিজকে ভাল বুলি আমি গণ্য কৰিব পাৰোঁ এই সমাজত। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ। আপুনি যদি মোৰ চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব।